নমস্কাৰ হেতক বন্ধুসকল আশা কৰো আপোনালোক সকলো ভালে আছে হেতক বন্ধুসকল আজি আপোনালোকৰ মাজলৈ লৈ আহিছো Salphos tablet Aluminium Phosphide 56% F তো হেতক বন্ধুসকল আজি আপোনালোকৰ মাজত আলোচনা কৰিম Salphos tableটৰ বিষয়ে তো আপোনালোকে Salphos tablet ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনালোকে ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰিব তো হেতক বন্ধুসকল সম্পূৰ্ণ আজি ইয়াৰ বিষয়ে কিছু আলোচনা কৰিম তো আপোনালোকৰ ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই দেখিব ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো এই চেনেলত খেতি আৰু মাছৰ জড়িত সকলো ধৰণৰ ভিডিও আপোনালোকে পাই থাকিব তো আহক ভিডিওটো আৰম্ভ কৰিম হেতক বন্ধুসকল Salphos tablet হেতক বন্ধুসকল Salphos tablet বিশেষকৈ এন্দুৰৰ গাতাত এক ব্যৱহাৰ কৰে তো হেতক বন্ধুসকল এন্দুৰে গাতাৰ পৰা যি মাটি উঠাই দিয়ে ঘৰৰ ভিতৰতে হওক বা ঘৰৰ বাহিৰতে হওক এন্দুৰে যে গাৰা কৰে আৰু সেই গাৰাৰ পৰা এন্দুৰে বহুত পৰিমাণৰ মাটি উলিয়াই দিয়ে আৰু যাৰ ফলত আপোনালোকে বহু সমস্যাত ভুগে আৰু এন্দুৰটো মাৰি পেলোৱাৰ বাবে আপোনালোকে বহুত ফান বা বজাৰৰ পৰা বিভিন্ন ধৰণৰ বিষ আনিও আপোনালোকে সেই সমস্যাৰ পৰা একো আপোনালোকে লাভ নাপায় তো হেতক বন্ধুসকল Salphos tablet তো Salphos tablet আপোনালোকে এন্দুৰৰ গাতাত দিলে যে এন্দুৰৰ গাতাৰ ভিতৰত থকা যি অক্সিজেন গ্যাস তো সেই অক্সিজেন গ্যাসটো Salphos tabletটো সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলাই যাৰ ফলত এন্দুৰটো আপোনাৰ গাতাৰ ভিতৰতে মৰি যায় মেইনলি হেতক বন্ধুসকল Salphos tabletটো আপোনালোকে এক কেনেদৰে গাতাৰ ভিতৰত সোমাই দিব আৰু ইয়াক আপোনালোকে এটাত কিমানটা টেবলেট সোমাই দিব তো হেতক বন্ধুসকল Salphos tablet যেটো হৈছে আপোনাৰ 480 গ্ৰামৰ এটা টিং যত আছে 16টা টিপ তো হেতক বন্ধুসকল ইয়াৰ ভিতৰত যদি মই আপোনালোক খুলি দেখুৱাই দিও তো হেতক বন্ধুসকল যদি মই আপোনালোক এটো খুলি দেখুৱাই দিও তো আপোনালোকে দেখিব পাব যে ইয়াৰ ভিতৰত সৰু সৰু টিপ আছে যেটো আপোনালোকে বজাৰত 50 টকাৰ ভিতৰত পাই যাব আৰু তাৰ ভিতৰত হেতক বন্ধুসকল 10টা টেবলেট থাকে তো হেতক বন্ধুসকল 10টা টেবলেট থাকে তো ইয়া আপোনালোকে দেখিবলৈ পাইছে তো এনেকুৱা আপোনালোকে বজাৰত টিপ পাব যদি আপোনালোকৰ এন্দৰে কমকে গাতা দিছে এটা বা দুটা গাতা দিছে তো আপোনালোকে বজাৰৰ পৰা এনেকুৱা এটা সৰু টিপ লৈ আহিলে হ'ব যত আপোনালোকে 10টা টেবলেট লাভ কৰিব আৰু ইয়াত লিখা আছে Salphos তো আপোনালোকে দেখিবলৈ পাইছে Salphos Aluminium Phosphide 56% F তো হেতক বন্ধুসকল ইয়াৰ ভিতৰত 10টা টেবলেট থাকে তো 10টা সৰু সৰু টেবলেট থাকে আৰু আটাইবোৰ টেমাটোত আপোনালোকে 16টা এনেকুৱা টিপ লাভ কৰিব তো 16টা টিপ 480 গ্ৰাম হল আৰু আপোনালোকে যদিহে এন্দুৰে ঘৰৰ এটা বা দুটা গাটা দিছে তাৰ বাবে আপোনালোকে বজাৰৰ পৰা এনেকুৱা এটা Salphos tablet কিনি লৈ আহিলে হক আৰু ইয়াৰ ভিতৰত আপোনালোকে ইয়াক কেনেকৈ খুলিব তো ইয়াৰ ভিতৰত আপোনালোকৰ 10টা টেবলেট থাকে তো ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ ভিতৰত 10টা টেবলেট থাকে তো ইয়াক আপোনালোকে এটো দেখিবলৈ পাইছে নহয় হেতক বন্ধুসকল এটো আপোনালোকে প্লাছেদি ধৰি হক আপোনালোকে ইয়াক ভালদৰে এনেকৈ টানি দিব লাগিব ইয়াক টানি দিয়াৰ পিছত হেতক বন্ধুসকল ভিতৰত আপোনালোকে লাভ কৰিব 10টা টেবলেট তো মই আপোনালোকে এবাৰ দেখাই দিও তো হেতক বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে এটো এনেকৈ টানি উলিয়াই দিব আৰু আপোনালোকে ইয়াক যেতিয়া ব্যৱহাৰ কৰিব মুখত মাস্ক লগাই লব কিয়নো ইয়াৰ যেটো সেন্ট যেটো গন্ধ খুবে বেয়া দুৰ্গন্ধ তো যাতে ইয়াৰ বেয়া দুৰ্গন্ধটো শৰীৰৰ ভিতৰলৈ নাযায় কিয়নো ইয়াৰ যি দুৰ্গন্ধটো খুবে বেয়া মানুহৰ শৰীৰৰ ভিতৰত গলে খুবে অনিষ্ট হ'ব তো আপোনালোকে যেতিয়া ইয়াক ব্যৱহাৰ কৰিব মুখত মাস্ক লগাই লব তো হেতক বন্ধুসকল ইয়া আপোনালোকে দেখিবলৈ পাইছে মই হাতত আপোনালোকক বাকি দেখুৱাই দিছো ইয়াত আপোনালোকে এটা টিপৰ ভিতৰত 10টা টেবলেট এনেকুৱা 10টা টেবলেট আপোনালোকে লাভ কৰিব 10টা এছক 1 2 3 4 5 6 7 8 9 10 এনেকা আপোনালোকে 10টা টেবলেট লাভ কৰিব যেটো আপোনালোকে এন্দুৰৰ গাতাত ইয়াক সোমাই দিব লাগিব আৰু গাতাটোত আপোনালোকে টেবলেটটো কেনেকৈ সোমাই দিব তো হেতক বন্ধুসকল গাতাত আপোনালোকে যেতিয়া টেবলেটটো সোমাই দিব তো আপোনালোকে যিদিনা বজাৰৰ পৰা টেবলেটটো কিনি লৈ আহিছে এন্দুৰৰ গাতাত দিয়াৰ বাবে যেটো Salphos tablet এটো টেবলেট আপোনালোকে বজাৰৰ পৰা কিনি লৈ আহিছে তো যিদিনা আপোনালোকে বজাৰৰ পৰা কিনি লৈ আহিছে তো হেদিনা আপোনালোকে ইয়াক আপোনালোকে একো নকৰিব আপোনালোকে টেবলেটটো নুখুলিব তো হেদিনা আপোনাৰ প্ৰথম কামটো হল যে আপুনি
যিমানবোৰ এন্দুৰৰ গাঁটা আছে আটাইবোৰ গাঁটা আপোনালোকে মাটি দি মাৰি দিয়ক তাৰ নেক্সট দিনা এন্দুৰে যি নতুনকৈ আপোনাৰ গাঁটা খুন্দিব তাত আপোনালোকে এই Salphos টেবলেট সোমাই দিব লাগিব কিয়নো খেতিয়ক বন্ধুসকল আপুনি বজাৰৰ পৰা Salphos টেবলেট কিনি লৈ গ'ল আৰু কিনি লৈ যায় আপুনি যেতিয়া গাঁতৰ ভিতৰত দিব তো এফালেদি টেবলেটটো দিলে টেবলেটটোৰ যি বেয়া দুৰ্গন্ধ হে চেণ্ট পাই ভিতৰত থকা এন্দুৰটোৱে বেলেগ ফালেদি আপোনাৰ হি গুচি যাব যাৰ ফলত আপোনালোকৰ একো লাভ নহ'ব দিয়া নিদিয়া একে সমান হ'ব তো প্ৰথম দিনা আপোনালোকে যেতিয়া বজাৰৰ পৰা Salphos টেবলেট কিনি লৈ যাব প্ৰথম দিনা আপোনালোকে ইয়াক নিদিব আপোনালোক সম্পূৰ্ণ এন্দুৰৰ গাঁটাবিলাক মাটি দি মাৰি দিব তাৰ নেক্সট দিনা ই নতুনকৈ যিবিলাক গুৰি খুন্দে গাঁটা খুন্দে তাত আপোনালোকে Salphos টেবলেটটো সোমাই দিব লাগিব আপোনালোকে তেতিয়াহে এই যেটো এন্দুৰে আপোনাৰ গাঁটা খুন্দে সেই সমস্যাটোৰ পৰা আপোনালোকে কিছু পৰিত্ৰাণ পাব তো হেতক বন্ধুসকল আপোনালোকে এটা গাঁটাত দুটা বা তিনিটা এই টেবলেট দুটা বা তিনিটা আপোনালোকে এটা গাঁটাত সোমাই দিব লাগিব তো গাঁটাৰ সন্মুখত টেবলেটটো থৈ আপোনালোকে এডাল দীঘল বাৰীৰে টেবলেটটো গাঁটাটোৰ ভিতৰলৈ ভালদৰে ঠেলি দিব যাতে ই গাঁটাটোৰ মাছ ভাগলৈ গুচি যায় আৰু হেতক বন্ধুসকল আপোনালোকে গাঁটাৰ ভিতৰত টেবলেটটো দিয়াতে আপোনালোকে মেইনলি এটা কথা মনত ৰাখিব যাতে টেবলেটটোৰ ওপৰত মাটি নপৰে যদিহে টেবলেটটোৰ ওপৰত মাটি পৰে তো আপোনালোকৰ একো লাভ নহ'ব তো আপোনালোকে গাঁটাৰ ভিতৰত যেতিয়া টেবলেটটো দিব এডাল দীঘল বাৰীৰে আপোনালোকে টেবলেটটো ভিতৰলৈ ঠেলি দিব আৰু ই খোলা জায়গাত থাকিব লাগিব ই মাটিৰ ওপৰত থাকিব লাগিব টেবলেটটো আৰু টেবলেটটোৰ ওপৰত মাটি পৰিব নালাগে যদিহে টেবলেটটোৰ ওপৰত মাটি পৰে কিন্তু আপোনালোকৰ একো লাভ নহ'ব আৰু টেবলেটটো খোলা জায়গাত থাকিব লাগিব তেতিয়াহে ইয়াৰ চেণ্টটো ইয়াৰ গেছটো সম্পূৰ্ণৰূপে ভিতৰত থকা এন্দুৰটোৱে পাব তো হেতক বন্ধুসকল গাঁটাটোৰ সন্মুখত আপোনালোকে টেবলেটটো দি দীঘল বাৰীৰে এই টেবলেটটো এন্দুৰৰ গাঁটাৰ ভিতৰলৈ ঠেলি দিব ঠেলি দিয়াৰ পিছত গাঁটাটোৰ সন্মুখত আপোনালোকে খেৰ বা যি জাবৰ জোথৰ আছে আপোনালোকে জম লগাই আপোনালোকে যি গাঁটাটোৰ মুখখন মাটিৰে সম্পূৰ্ণৰূপে মাৰি দিব যাতে ভিতৰৰ যি টেবলেটৰ গেছটো বাহিৰলৈ ওলাই আহিব নোৱাৰে তো আপোনালোকে গাঁটাটোৰ সন্মুখত খেৰ বা কাগজ এনেকুৱা কিছুমান জাপি দি কাগজ খেৰৰ ওপৰত আপোনালোকে মাটি জাপি দিব যাতে ভিতৰত যি টেবলেট দিলে আৰু সেই টেবলেটৰ গেছটো বাহিৰলৈ ওলাই আহিব নোৱাৰে তো আপোনালোকে এনেকৈ যদিহে আপোনালোকৰ এন্দুৰে গাঁটা দিছে ঘৰৰ ভিতৰত হওক বা ঘৰৰ বাহিৰত হওক তো আপোনালোকে এইটো Salphos টেবলেট যেটো মোৰ হাতত আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা আপোনালোকে বজাৰত টিউব পাব এনেকুৱা টিউব পাব আৰু এটা টিউবৰ ভিতৰত আপোনালোকে 10টা এনেকুৱা Salphos টেবলেট লাভ কৰিব তো আপোনালোকে এটা গাঁটাত দুটা বা তিনিটাকে Salphos টেবলেট সোমাই দি এডাল দীঘল বাৰীৰে টেবলেটবিলাক ভিতৰলৈ ঠেলি দি আপোনালোকে গাঁটাটোৰ সন্মুখত খেৰ কাগজ এনেকুৱা কিছুমান জাবৰ জোথৰ জাপি দি আৰু সেই জাবৰ জোথৰৰ ওপৰত ভালদৰে মাটি জাপি দিব যাতে ভিতৰত যি আপোনালোকে টেবলেট দিলে তাৰ গেছটো বাহিৰলৈ ওলাই আহিব নোৱাৰে তো হেতক বন্ধুসকল মেইনলি টেবলেটটো এন্দুৰৰ গাঁটাৰ ভিতৰত গৈ যি গাঁটাৰ ভিতৰত থকা অক্সিজেন যি অক্সিজেন গেছটো কাটি দিয়ে যাৰ ফলত এন্দুৰটো আপোনাৰ গাঁটাৰ ভিতৰতে মৰি থাকে সি কিন্তু বাহিৰতো ওলাই নাহে দুই এটা আহিলেও বেছিভাগ আপোনালোকে দেখিব যে এন্দুৰবিলাক গাঁটাৰ ভিতৰতে মৰি থাকে দুই এটা কেতিয়াবা বাহিৰতো ওলাই আহে আৰু ওলাই আহি বাহিৰত ই মৰি যায় মেইনলি ই এন্দুৰৰ গাঁটাৰ ভিতৰত থকা অক্সিজেন গেছটো কাটি দিয়ে যাক আমি সাধাৰণতে গ্যাস টেবলেট বুলি কওঁ এন্দুৰৰ গাঁটাৰ দিয়া তাৰ নামটো হ'ল Salphos টেবলেট তো হেতক বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে Salphos টেবলেট তো এটা টিউবৰ ভিতৰত আপোনালোকে 10 গ্ৰাম 10টা টেবলেট লাভ কৰিব যেটো আপোনালোকে 2টা 3 4 5টা গাঁটাত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব তো হেতক বন্ধুসকল আপোনালোকৰ যদি হে ঘৰত এন্দুৰে গাঁটা দিছে এন্দুৰে মাটি তুলি দিছে তো আপোনালোকে তাত Salphos টেবলেট ব্যৱহাৰ কৰিব পাৰে তো বজাৰত আপোনালোকে পাই যাব Salphos টেবলেট যাৰ দাম 40 পৰা 50 টকা ল'ব য'ত আপোনালোকে লাভ কৰিব 10টাকৈ টেবলেট হেতক বন্ধুসকল আপোনালোকে 10টাকৈ টেবলেট লাভ কৰিব আপোনালোকৰ দাম ল'ব বজাৰত 40 পৰা 50 টকা এনেকুৱা আপোনালোকে টিউব লাভ কৰিব আৰু যদিহে আপোনালোকৰ বেছিকৈ গাঁটা দিছে তো আপোনালোকে ডাঙৰো লাভ কৰিব এনেকুৱা 480 গ্ৰামৰ এটা টিন লাভ কৰিব য'ত আপোনালোকে 16টা টিউব লাভ কৰিব আৰু এটা টিউবৰ ভিতৰত থাকিব 10টাকৈ Salphos টেবলেট
তো হেতক বন্ধুসকল সেলফস টেবলেটটো মেইনলি আপোনালোকে ইয়াক ইন্দুৰৰ গাঁতত দিয়াৰ বাবে ইয়াক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে তো ইয়াৰ নাম হৈছে সেলফস আৰু এটা টেবলেট আপোনালোকে বজাৰত এটা টেবলেটৰ টিন আপোনালোকে বজাৰত 40 পৰা 50 টকাৰ ভিতৰত লাভ কৰিব আৰু যেতিয়া আপোনালোকে ইয়াক ব্যৱহাৰ কৰিব তো বিশেষকৈ আপোনালোকে মুখত মাস্ক লগাই ল'ব কিয়নো ইয়াৰ যি চেণ্ট টেবলেটৰ চেণ্টটো খুবেই বেয়া শৰীৰৰ ভিতৰত গ'লে মানুহৰ কিছু ক্ষতি হ'ব পাৰে তো যেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব আপোনালোক খুবেই সাৱধানতা হোৱাটো উচিত তো হেতা বন্ধুসকল আপুনি যদি এন্দুৰৰ সমস্যাত পৰি আছে তো এন্দুৰ আপোনাৰ ঘৰৰ ভিতৰত গাটা খুন্দি মাটি উলাই দিছে বা ঘৰৰ বাহিৰত গাটা খুন্দি মাটি উলাই দিছে তো আপোনালোকে তাত বহুত ট্ৰিটমেন্ট কৰিছে পানী ঢালিছে গৰম পানী ঢালিছে তো আপোনালোকে একো লাভ পোৱা নাই তো আপুনি বজাৰৰ পৰা সেলফস টেবলেট কিনি লৈ হওক আৰু সেলফস টেবলেট কিনি লৈ আহি আপোনালোকে যিদিনা সেলফস টেবলেট কিনি লৈ আহিব সেইদিনা আপোনালোকে তাক নিদিব তো প্ৰথম দিনা আপোনালোকে টেবলেট গাটাত দিয়াৰ একদিন আগত আপোনালোকে সম্পূৰ্ণ গাটাবোৰ মাটিৰে মাৰি ল'ব আৰু তাৰ নেক্সট দিনা যি এন্দুৰে নতুনকে আপোনাৰ গাটা খুন্দিব তো আপোনালোকে সেই গাটাবিলাকতে সেলফস টেবলেটটো দিব তো এটা টিউবৰ ভিতৰত আপোনালোকে 10টা টেবলেট লাভ কৰিব তো এটা গাটাত আপোনালোকে 2টা 3টা সোমাই দি এডাল দীঘল বাৰীৰে টেবলেট গিটা গাটাটোৰ মাছ ভাগলৈ ঠেলাই দি গাটাটোৰ সন্মুখত জাবৰ জোথৰ জাপি দি মাটি জাপি দিব যাতে ভিতৰত যি টেবলেট দিলে তাৰ গেছটো যাতে বাহিৰলৈ ওলাই আহিব নোৱাৰে তো এনেকৈ কৰিলে আপোনালোকে এন্দুৰৰ সমস্যাৰ পৰা আপোনালোকে বাচিব পাৰিব তো হেতক বন্ধুসকল সেলফস টেবলেট তো আপোনালোকে যিকোনো বিজৰ দোকানত হাৰ্ডৰ দোকানত ইয়াক পাই যাব তো হেতক বন্ধুসকল আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো এইটো চেনেলত খেতি আৰু মাছৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব তো ধন্যবাদ জয়